बाक्सा मुसलपुर सोलोंथाइ खोन्दोनि सिङाव खुंनाय गुणोत्सवआ दासान्दि सोलिगासिनो दं। रायजोनि गुबुन गुबुन जायगाफोरजों लोगोसे दिनैबो बाक्सा जिल्लानि गोबां फरायसालिफ्राव गुणोत्सव खुंनाया सोलिगासिनो दं। बेबायदिनो बाक्सानि मुसलपुर सोलोंथाइ खोन्दोनि सिङाव थानाय गारामदेव गोजौ फरायसालियाव गुणोत्सव आनजादनि बहि नायगिरि महरै सौहैदों लाबेन दासआ। ओनसोलनि रायजोफोरजों लोगोसे फरायसाफोरनि जोथोनगिरिफ्रा नुजाथिनाय बे फोरबोनि गोजा फिथाखौ हानानै होयो आनजादनि बहि नायगिदिंगिरि लाबेन दासआ। बे गुणोत्सवनि लोब्बायै गारामदेव गोजौ फरायसालिनि गाहाय फोरोंगिरि रिता मिश्राया बुङोदि बे गुणोत्सवनि गेजेरजों फरायसाफोरनि देहायारि मेलेमारि गोहोआ बांनायजों लोगोसे सोलोंथाइ बिथिङाव जौगानाय फैगोन। लोगोसेनो बिथिङा बे खेबाव गावनि फरायसालिखौ ए ग्रेड मोनगोन होननानै मिजिंथियो। আমাৰ অসম চৰকাৰে এটা নিৰ্দেশনা দিছিল যে মানে প্ৰতিটো স্কুলত চৰকাৰী বিদ্যালয়বিলাকত মানে গুণোৎসৱ উদযাপন কৰিব লাগে আৰু এইটো মানে ইয়াৰ কোৱালিটিটো নিৰ্ণয় কৰিব লাগে। আজি হ'ল মানে বাক্সা ডিষ্ট্ৰিক্টত ছেকেণ্ড দিন। যোৱাকালি আছিল মানে ইয়াত হৈছে 1, 2, 3, 4 1 তাৰিখটো আছিল মানে নিজৰ ইভালুৱেশ্যন স্কুলবিলাকৰ নিজৰ আৰু 2, 3, 4 সেইটো মানে আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ আহি পেলাই স্কুলখনৰ মানে গুণগত যিটো মান এইটো নিৰ্ণয় কৰাৰ কাৰণে আমাক পঠিয়াইছে ইয়াতে। আৰু বাক্সা ডিষ্ট্ৰিক্টত মানে এইটো আৰম্ভ হৈছে। গতিকে আজি আমাৰ ছেকেণ্ড ডে। যোৱাকালি আছিল মোৰ এটা বেলেগ স্কুলত আছিল চানজাৰাং এম.ই. স্কুল। আজি এখন গাৰামদেৱ হাইস্কুল। আৰু এই গাৰামদেৱ হাইস্কুলত ইয়াৰ মানে যিটো শৈক্ষিক পৰিৱেশ, ইয়াৰ যিটো এনভাইৰনমেণ্ট, সকলোবিলাক দিশ চালি জাৰি চাই পেলাই ইয়াৰ গুণগত মান নিৰ্ণয় কৰাৰ কাৰণে ইয়াত আজি আমি উপস্থিত হৈছোঁ। আৰু এতিয়া আমাৰ চলি আছে, আমাৰ ষ্টুডেণ্টবিলাকে মানে এইটো পৰীক্ষাটো মানে প্ৰিপেয়াৰ কৰিছে, মানে ঠিক ঠাক কৰি আছে। আমি এইটো ইভালুৱেট কৰিম, চাম আৰু ইয়াত মানে যিহেতু ইয়াৰ মানে শিক্ষকবিলাক বেলেগ বিদ্যালয়লৈ মানে পঠিয়াই দিছে, গতিকে সেইকাৰণে বেলেগ বিদ্যালয়ৰ পৰা ইয়াত শিক্ষক আহিছে প্ৰায় 6-7 জনমান নিয়াৰ বাই মানে স্কুলৰ পৰা তেওঁলোক আহিছে। আৰু মই এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপত মোক ইয়াত মানে নিয়োগ কৰিছে। আৰু গোটেইবিলাকৰ সহযোগত আমি এই বিদ্যালয়খনৰ যিটো মানে মানদণ্ড এইটো আমি নিৰ্ণয় কৰাৰ কাৰণে বৰ্তমান কাৰ্যসূচীটো আমি চলাই আছোঁ। আৰু অলপ পিছতেই আমি এইটো চালি জাৰি চাম গোটেই কাৰ্যসূচীটো। অলপ ষ্টুডেণ্টবিলাকৰ যিটো মানে পাৰদৰ্শিতা এইটো আমি পৰীক্ষা নিৰীক্ষা কৰি চাইছোঁ, টেষ্ট কৰিছোঁ। তেওঁলোকক সুধি পুছি চাইছোঁ কেনেকুৱা ধৰণে তেওঁলোকক শিক্ষা প্ৰদান কৰিছে যোৱা বিগত সময়খিনিত। আৰু ষ্টুডেণ্টবিলাকৰ পৰা আমি যিটো আউটপুট কেনেকুৱা ধৰণে পাইছোঁ এইটো আমি চাইছোঁ। গতিকে বাকী ইয়াৰ যিটো এনভাইৰনমেণ্ট অতি সুন্দৰ। গাৰামদেৱ হাইস্কুলৰ মানে এনভাইৰনমেণ্টটো খুব ভাল। ইয়াৰ যিটো মানে প্ৰথম আমাৰ এছেম্বলি হৈ গ'ল সেইটো আমি ঠিকে দেখিছোঁ। বৰ ধুনীয়া মানে এছেম্বলি, বহুত ৰেয়াৰ মানে স্কুলত থাকে তেনেকুৱা। আৰু শিক্ষকবিলাকৰো কোঅপাৰেশ্যনটো ভাল, ষ্টুডেণ্টবিলাকো এক্টিভ, ঠিকে আছে। গতিকে চলি আছে এইটো কাৰ্যসূচী। এইখিনি আৰু ক'ব লাগে। এতিয়া যিটো মানে আজিৰ দিনটোত বহুত এলাৰ্ট হৈ আছে ষ্টুডেণ্টবিলাক, আৰু স্কুলবিলাকো মানে গুণোৎসৱ বুলি কোৱাৰ কাৰণে, আৰু যিহেতু প্ৰতি বছৰত গুণোৎসৱটো আহে বুলি এটা মনত ভাৱ থাকে, সেইকাৰণে ডিচিপ্লিনটো প্ৰাইভেট স্কুলৰ লগত মানে ফেৰ মাৰিব পৰা ধৰণৰ ডিচিপ্লিনত দেখা পাইছোঁ আমি। মানে ড্ৰেছ পাতি বা এটা ডিচিপ্লিনটো মেইনটেইন হৈছে। স্কুলবিলাক চাফ চিকুণ হৈছে, বঢ়িয়া। গুণোৎসৱ নাথাকোঁতে আমি দেখিছিলোঁ বিদ্যালয়বিলাক মানে বহুত খেলি মেলি লেতেৰা পৰিৱেশত থাকে। এতিয়া আজি মানে ইউৰিনেল মানে পৰ্যন্ত পাকঘৰ পৰ্যন্ত মানে বহুত চাফ চিকুণ হৈছে। আৰু ল'ৰা ছোৱালীবিলাকক যিহেতু সোধা যায়, বিভিন্ন কথা কুৱেশ্যন সোধা যায়, আৰু কিতাপ পত্ৰৰ কথাও মানে সোধা যায়। আৰু মানে সেইকাৰণে ল'ৰা ছোৱালীবিলাক এলাৰ্ট হৈ থাকে, আৰু শিক্ষকবিলাকো ইয়াত মানে এলাৰ্ট হয়। আৰু এইটো মানে এটা কম্পিটিশ্যন আমি ক্ৰিয়েট হোৱা দেখা পাইছোঁ যে প্ৰাইভেট স্কুল আৰু চৰকাৰী স্কুল। প্ৰাইভেট স্কুলত টিচাৰে মানে দৰমহা কম পায়, ইয়াত টিচাৰবিলাকে মান্থলি এটা দৰমহা পায়। ইয়াৰ যিহেতু মানে টিচাৰৰ টেনশ্যন নাই মানে পইচাৰ কাৰণে, ইহঁতে যথেষ্ট টাইম দিব পাৰে এওঁলোকে। কিন্তু এতিয়া গাঁও এৰিয়াত মানে ষ্টুডেণ্টবিলাক অলপ অভাৱী ঘৰৰ ল'ৰা ছোৱালী বেছিকৈ আহে, সেইকাৰণে এইটো অলপ হয়তো প্ৰব্লেম হৈ আছে কিছুমান। আৰু প্ৰায়বিলাক ল'ৰা ছোৱালী মানে প্ৰাইভেট স্কুললৈ ঢাপলি মেলে, এটা ট্ৰেণ্ড সৃষ্টি হৈছে ইয়াত প্ৰাইভেট স্কুলত দিয়াৰ কাৰণে। কিন্তু এটা গুণোৎসৱটো হোৱাৰ কাৰণে অলপ মানে ইয়াৰ হেৰিটো ভাল হৈছে, এইটো ল'ৰা ছোৱালীবিলাক আকৰ্ষিত হৈছে। যিহেতু স্কুলত প্ৰাইভেট স্কুলত মানে এইটো গুণোৎসৱ নহয়, ইয়াত এটা উৎসৱৰ নিচিনা অলপ এট্ৰাক্টেড হৈছে মানুহবিলাক, গাৰ্জেনবিলাক লাভৱান হৈছে এইটো। থেংক ইউ।
মই প্ৰধান শিক্ষয়িত্ৰী হিচাপে আমাৰ বিদ্যালয়ৰ গাৰ্মদে হাইস্কুলৰ আমাৰ যিখিনি ষ্টুডেণ্ট আছে গোটেই ষ্টুডেণ্টখিনি আমি যিমান পাৰোঁ প্ৰিপেয়াৰ কৰি লৈছোঁ আজি গুণোৎসৱৰ কাৰণে। ইতিমধ্যে যোৱা জুন মাহত এটা গুণোৎসৱ হৈ গৈছে। আমি সেই গুণোৎসৱতো যথেষ্টখিনি আমাৰ মানে ভাল হোৱা বুলি আমি ক'ব লাগিব, যিহেতু আমি A গ্ৰেড পাইছোঁ, বহুকেইখন স্কুলৰ ভিতৰত A গ্ৰেড পাইছোঁ। আৰু এইবাৰো আমি পাৰিলে A+ পোৱাৰ এটা চিন্তা চৰ্চা কৰি আছোঁ আৰু যিমান পাৰোঁ ভাল কৰাৰ কাৰণে মানে যত্নপৰ হৈছোঁ আৰু বৰ্তমান 124জন ষ্টুডেণ্টে আমাৰ আজি মানে গুণোৎসৱত অংশগ্ৰহণ কৰিছে। তথাপিও আমি ক্লাছ 10ৰ ষ্টুডেণ্টখিনিও আজি আমি ৰাখিছোঁ তেওঁলোককো। বৰ্তমান আমাৰ ছাৰে এক্সটাৰ্নেল ছাৰে ক্লাছ 10তে ক্লাছ কৰি আছে, অলপ ভাল পাইছে আৰু ক্লাছ কৰি। ফলাফলৰ দিশৰ পৰা এই স্কুলে কেনেধৰণে আগবাঢ়িছে? ফলাফলৰ দিশততো তুলনামূলকভাৱে আগৰ বছৰত কৰি আমাৰ যোৱা মেট্ৰিক পৰীক্ষাততো যথেষ্টখিনি ভাল ফলাফল দেখুৱাইছে আমাৰ ষ্টুডেণ্টে। আৰু এইবাৰো আমি আশাবাদী, আমাৰ ষ্টুডেণ্ট যোৱা বছৰৰ নিচিনা এইবাৰো আছে, আমাৰ ভাল ষ্টুডেণ্ট আছে। গতিকে আমি যোৱা বছৰতকৈও যাতে এইবাৰ বেছি ভাল হয় সেইটো কথা মানে ভাবি আছোঁ। আমি কেনেকৈ পাৰোঁ, আমাৰ গোটেই টিচাৰখিনি লাগি আছে ষ্টুডেণ্টৰ লগতে। আমি মাজতে হোম ভিজিটো কৰিছোঁ তেওঁলোকৰ, আৰু প্ৰয়োজনত আমি আৰু যাম তেওঁলোকৰ ঘৰত। অভিভাৱকখিনিকো আমি মানে অলপমান মানে সজাগ কৰি চেষ্টা কৰিছোঁ আৰু যিমান পাৰোঁ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি আটাইখিনি শিক্ষক শিক্ষয়িত্ৰী লগ হৈ ষ্টুডেণ্টখিনি আগবঢ়াই নিয়াত মানে সহায় সহযোগ যৎপৰোনাস্তি আৰু সকলো প্ৰকাৰৰ সহায় সহযোগ আমি আগবঢ়াই আছোঁ। নিশ্চয়কৈ লাভৱান হয়, কাৰণ গুণোৎসৱৰ জৰিয়তে আমাৰ ষ্টুডেণ্টৰ প্ৰথম কথা তাহাঁতৰ ডিচিপ্লিন মেইনটেইন, এইটো বহুত জৰুৰী কথা। তাৰপিছত যিটো সচেতনতা, এই যে যিকোনো এটা মানে কৰ্মৰ প্ৰতি যিটো স্পৃহা বা সচেতনতা, এইটো আমি কৰিবই লাগিব। এইটো যিটো তাহাঁতৰ মেণ্টেলি এইটো আহে, এইটো যথেষ্টখিনি তাহাঁতৰ মানে ইম্প্ৰুভ কৰে, যিটো আমি কৰিবই লাগিব। গুণোৎসৱ বুলি নহয়, আমি অইন দিনাও কৰিব লাগিব। তাৰ লগতে আন এটা কথা হয় কি তাহাঁতৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, এইটো আমাৰ গুৰুত্বপূৰ্ণ কথা। এইবাৰ আমাৰ গুণোৎসৱত সেইটোৰ ওপৰতে বেছি নিৰ্ভৰশীল। লগতে আৰু এটা এইবাৰ গুণোৎসৱত গুৰুত্বপূৰ্ণ কথা এটা মানে আমাৰ চাব ছাৰে, এতিয়া চোৱা নাই যদিও চাব, সেইটো হৈছে আমাৰ MDM-খিনি। আমি সেইখিনি যথেষ্ট গুৰুত্ব আমিও দিছোঁ আৰু চৰকাৰীভাৱেও সেইটো দি আছে। গতিকে আমি MDM-খিনি আমাৰ ষ্টুডেণ্টৰ মাজত কেনেকৈ আমি সমবিতৰণ আৰু কেনেকৈ কৰিব পাৰোঁ বা কৰি আছোঁ, এতিয়ালৈ কৰি আছোঁ আৰু ভৱিষ্যতেও যাতে পাৰোঁ, সেইটোৱে আৰু। গতিকে গুণোৎসৱে আমাক সেইটো যথেষ্টখিনি লাভৱান কৰে। লগতে আৰু এটা বিশেষ কথা যে এইবাৰ অলপ গুণোৎসৱৰ যিটো ছিষ্টেমটো অলপ অইনবাৰতকৈ অলপ বেলেগ হৈছে কি, অইনবাৰ আমাৰ এক্সটাৰ্নেল ছাৰ এজনেই আহে, এইবাৰ কিন্তু আমাৰ ইনভিজিলেটৰ মানে বাহিৰৰ পৰা মানে স্কুলবিলাকৰ এটা ক্লাষ্টাৰৰ ভিতৰতে আমাৰ টিচাৰবিলাক চেঞ্জ কৰি দিছে। আমাৰ টিচাৰ বেলেগত গৈছে, বেলেগৰ টিচাৰ আমাৰ ইয়াত আছে ইনভিজিলেটৰ। গতিকে সেইটোৰ পৰা যথেষ্টখিনি ষ্টুডেণ্টখিনি সজাগ হ'ব, গতিকে যে আমি পঢ়িবই লাগিব, কৰিবই লাগিব। আগতে হয়তো আমাৰ কোনোবা ছাৰে বোলে আমাৰ নিজৰে ছাৰ বুলি অলপ কিবা এটা কনচিডাৰ আছে, কিন্তু এইবাৰ সেইটোৰ কথা নহ'ব। গতিকে নিশ্চয়কৈ আমাৰ আগবাঢ়ি যাব আৰু সেইটোৱে মানে ভাব আৰু আমাৰ ষ্টুডেণ্টৰ নিশ্চয়কৈ ভাল হ'ব বুলিয়ে ভাবোঁ আৰু।